টেনটানান হেল্ল' গাইজ মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি দুপৰীয়া সাজ মানে খাম বুলি ভাবিছোঁ। বিশেষকৈ ঘৰত কোনো কিছু নাই আৰু আছোঁ মই, মানুহজন আছে আৰু ভাইটি আছে। ঘৰত মাহঁত কোনো নাই, সেইবাবে মানে আজি দুপৰীয়া সাজটো বাহিৰতে খাম বুলি ভাবিছোঁ। অলপ মানে খানাটো পূৰা স্পেচিয়েল হ'ব। এইফালে খাম চাওক, সেইটো চাইডে খাম আৰু কি মাংস খাম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া কি মাংস খাম আপোনালোকক নকওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে মই নিশ্চয় সুখী হ'ম। আহক গাইজ। হৈছে আমাৰ বগীমাই বৰ গুণ্ডা হৈছে আৰু লোকৰ ঘৰ পাকঘৰৰ ভিতৰত গৈ পেলাই ভাত চাত একে উদঙাই খাইগৈ। তাৰপিছত লোকৰ ঘৰৰ মানুহে আমাক গালি দিয়ে, গৃহস্থ গালি দিয়ে। সেইবাবে তাইক ৰছী লগোৱা হৈছে আৰু ভাইটিয়ে লৈ যাব তাইক বান্ধিবৰ কাৰণে, আৰু মই লৈ যাম ইটা মানে চৌকা পাতি। গাইজ এইফালে চাওক, দুইফালে পুখুৰীৰ মাজতে আমি দুপৰীয়া ভাত সাজ বনাই খাম বুলি ভাবিছোঁ। আৰু এইফালে 3 সূতা বহাই লৈছোঁ আৰু খৰি আনিব যাওঁ। আহক, কঢ়িয়াই আছোঁ ভিতৰৰ পৰা কঢ়িয়াই আছোঁ বস্তু। কিন্তু ৰ'দটো ইমান ধুনীয়া কোমলকৈ দি আছে, অলপ লাগিছে। যিহেতু ঠাণ্ডা দিন, খায়ো ভাল লাগিব মুকলিতে। আৰু বস্তু আছে, মই খৰি আনিব আছোঁ, খৰি আনি লওঁ। গাইজ এটা কথা হ'ল নহয়, হঠাতে মানে প্লেনটো চেঞ্জ হৈ গ'ল। মানে সেই ঠাইকণত মানে য'ত মানে চৌকা পাতিম বুলি ভাবিছোঁ, সেই ঠাইত মানে চবফালে মুকলি হয় আৰু জুইকুৰা মানে নধৰে বা নালাগে। সেইবাবে আমাৰ তামোলৰ বাগানৰ ওচৰলৈ আহিলোঁ আৰু ঘৰৰ ওচৰতে খোৱা হ'ব মুকলিতে। মোৰ ভাগৰ লাগি গৈছে, তাৰপৰা বস্তুখিনি আকৌ ইয়ালৈ দুনাই কঢ়ি আছোঁ দৌৰি। এতিয়া আহক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। এইফালে চাওক গাইজ, এইখন অলপমান আনিলোঁ খাচী মাংস। এতিয়া মানুহ বিশেষকৈ 3জনে মানে ধুনীয়াকৈ ৰান্ধি পেলাই মুকলিতে খাম বুলি ভাবিছোঁ। এইফালে চাওক, এইকণ পিঠল। মই এইটো বস্তু বিশেষকৈ বেয়া পাওঁ খাই, এইটো মই নাখাওঁ, বেয়া পাওঁ। আৰু এইফালে চাওক, এইফালে যিমান য'ত মছলা লাগে মই সকলোখিনি আনি লৈছোঁ। নহৰু, আদা আৰু এইফালে জিৰা, তেজপাত, আকৌ এইফালে জালুক, জলকীয়া, হালধি, নিমখ, পিঁয়াজ আৰু বইল আলু মই ৰেডি কৰি ৰাখিছিলোঁৱে। আৰু এইফালে আছে মানিমুনি। আজি ধুনীয়াকৈ বনাম আৰু 3জনে ধুনীয়াকৈ একেলগে খাম। আহক জুইডাল লগাই লওঁ। কেৰাহীটো গৰম হোৱালে এতিয়া বহি কুঁহিয়া অলপে খাই লওঁ। ঘৰৰে কুঁহিয়া, মিঠা আছেনে নাই খাই চাওঁ। মিঠা আছে চাওকচোন, এই পৰুৱা বগাই আছে। মিঠা আছে কাৰণেতো পৰুৱা বগাই আছে, গম পাইছে? মই মিছাকৈ কোৱা নাই আকৌ, প্ৰমাণ দেখুৱাই দিলোঁৱেই নহয়, পৰুৱা বগাই আছে। বহুত গাইজ। এইফালে চাওক, তেল দি দিছোঁ, হৈ যাব। বেছিকৈ নিদিওঁ, এনেও একোৱে জ্বলা নাই। অথনিৰ পৰা জ্বলাই আছোঁ, জ্বলাই নাই। সিফালে সজুৱাইছোঁ, ভাইটিয়ে হেল্প কৰি দিছে অকণমান। মই জুইডাল লগাবই পৰা নাই। চাওকচোন জেগাখিনি মানে পূৰা সেমেকা, পূৰা ৰ'দ নপৰে এডোখৰ জেগাত। খুব সেমেকা হয় চোতালখন, আৰু খেলাই ধৰি আছে। আৰু বৰষুণ পৰা দিনত পূৰা সেগুনি নিচিনা পিছল হৈ থাকে। ইমান বনাই আছোঁ, গোন্ধটো খাওঁ লাগিছে, কিন্তু হোৱাগৈ নাই। আৰু ভাইটিক কলপাত কাটিবলৈ ৰেডি কৰিব দিছোঁ মই। মজা গোন্ধাইছে, খাই মজা লাগিব। আপোনালোকক দেখুৱাই খাম মই, আপোনালোকৰ লোভ লগাই মই খাম। আজি চাব মই কেনেকৈ খাওঁ ভাত। আপোনালোকে গোন্ধ পাইছেনে নাই গাইজ? এইফালে গাইজ মই মানে পাচলিখিনি ধুনীয়াকৈ ঢাকি কৰি থৈ আহিছোঁ, সিজিব দি থৈ আহিছোঁ। মই এইফালে ছিগিবলৈ আহিছোঁ। আমাৰ বাৰীত আছে, বহুত আছে। বঙালী নিব ধোপাত আছে, এয়া চাওক। আৰু এইটো মই খাম। আপোনালোকৰ ঘৰত আছেনে কমেণ্ট কৰি জনাবচোন। গোন্ধটো ইমান ধুনীয়া লাগে নহয় গাইজ। এইফালে মই ৰেডি কৰি লৈছোঁ, মানে চব লৈ লৈছোঁ। গোটাই লওঁ বস্তুখিনি, তেতিয়াহে খাব লাগিব।
এইফালে চাওক গাইজ উতল আহি আছে নমাবলৈ হ'বহি এতিয়া আৰু অলপ সময় আছে আৰু ধোঁৱা খাই খায়ে বনাই আছোঁ বতাহ ইফালে ৰেডি হৈ গ'ল আহক এতিয়া আমি একেলগে বহি খাওঁগৈ এয়া গাইজ ৰেডি হৈ গ'ল এইফালে আৰু এইফালে মই কি লৈছোঁ আপোনালোকক মানে অকণমান দেখুৱাই দিওঁ এইফালে আছে উৰহি আলু গাজৰ ভাজি তাৰপিছত আকৌ এইফালে আছে বঙালী নিমধু পাত তাৰপিছত আকৌ এইফালে আছে বিলাহী কেঁচা পিঁয়াজ আৰু এইফালে আছে বেঙেনা ভৰ্তা আৰু এইফালে আছে জলকীয়া নিমখ আৰু এইফালে আছে বাতিটোত তিতা পাচলি আছে শুকুতা তিতা পাচলি হয় এখন তথাপিও আনি লৈছোঁ আৰু এইফালে আছে চিকেন এতিয়া মোৰ একেবাৰে খাওঁ লাগিছে খাই লওঁ আপোনালোকে চাই থাকক মই কেনেকৈ খাওঁ গাইছ বহুত ধুনীয়া লাগিছে খাই কাৰণ বাহিৰত বনোৱাটো সোৱাদ বেলেগ ঘৰৰ ভিতৰতো বনোৱাৰ সোৱাদ বেলেগ হয় আজি যিহেতু বাহিৰতে মুকলিতে বনালোঁ আৰু মুকলিতে খোৱা হৈছে এতিয়া ফাৰ্ষ্ট বহুত ধুনীয়া লাগিছে আৰু মই খোৱা নিচিনা আপোনালোকেও খাই চাবচোন কেনেকুৱা পায় কমেণ্ট কৰি জনাব মজা গাইছ আপোনালোকৰ এতিয়া কথা কৈ থাকিলে মোক খোৱাই নহ'ব আগতীয়াকৈ খাই লওঁ তাৰপিছত আপোনালোকক পিছত কথাখিনি কৈ আছোঁ এতিয়া গাইছ খাই বৈ ল'লোঁ এতিয়া বহুত ভাল লাগিলে খাই বাচন বৰ্তনো ধুই ল'লোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টোতে ইমানতে সামৰণি মাৰিলোঁ বাই বাই